4 1 4 5 1 5 6 Ô Pedro. Ô Behi. দীপক দেখোন আহা ফটো উঠাই নাই হবলা দীপক বহিছ ও পেহি দো বহিছো দেই ফোন উঠা ক দীপক আহিছে হলে নেকি দীপক হলে নি পিছে আজি গাঁৱৰ স্বাধীনতা দিৱসৰ আয়োজন কেনে এ কি কম পেহি দো শিক্ষিত হৈ আজিকালি গোটেই গাঁৱৰ মানুহখিনি অশিক্ষিত বাৰু ঠিকে কৈছ তই বাকী যিসকলে পাৰ অনুষ্ঠানটো সুকলমে চলাই নিবি আৰু হ'ব তেন্তে পেহি দীপক তো হলে যাওঁ বল দেই যাবি আহুলায়া সজাগ জনতা আহুলায়া পোহৰ আনুতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যাক আহুলায়া সজাগ জনতা আহুলায়া পোহৰ আনুতা ৰামৰে দেশতে থকা ঘৰৰ কাম কৰি হ'ল নে যদি যায় জীৱনটো তহঁতিচোন আহিলি সেনাপতি থমকি বিৰালে কিনো কব সেনানীয়ে ভাবিলে গুণিলে সন্মুখৰে সেনাপতি ওই ওই এদিন দেখুন তুই কি পাগলি বল জুকামা জুকাংগে বল 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 ওই পাগলি কত গই গৈছ যা যা আমাৰ ওচৰৰ পৰা যা যা ও এজনী পাগলী বাই পাগলী বাই শুন বোপাহঁত আজি মোৰ বাবে এটা বিশেষ দিন যা বোপাহঁত মুক্ত আকাশৰ তলত চিঞৰি চিঞৰি ক স্বাধীনতাটোক শত কোটি প্ৰণাম বল 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 রামাতে বল লুইতৰ পাৰৰে আমি ডেকালৰা মৰিবলে ভয় নাই লুইতৰ পাৰৰে আমি ডেকালৰা মৰিবলে ভয় নাই ডিঙি পাতে পাতি আমি আগে বাঢ়ি ডিঙি পাতি পাতি আমি আগে বাঢ়ি তেজৰে দেউতি বাইদেউ বল বল তোৰ আজি মনৰ কথাবোৰ সকলোৰ আগত খুলি কবি লুইতৰ পাৰৰে আমি ডেকালৰা মৰিবলে ভয় নাই ও কাইদি এই গাঁৱৰ ল'ৰাবোৰে বোলে কিবা এটা পাতিছে এই শুনিছানে বাৰু শুনিছো পাই এইবোৰ থত আহাতি ফালিব এইবোৰ কিনো কবা দেই ফালিব এইবোৰ থোৱা থোৱাহে এই তহঁতচোন এই কোনফালে বা যাওঁ এই গাঁৱৰ খেলপথাৰতে স্বাধীনতা দিৱস পাতিছে তালৈকে ওলালো থ ফুলৈ যাওঁ তহঁতি কি কৰিবিগে হয় আমি জানো স্বাধীনতা পালো স্বাধীনতা নাপালে আমি মুক্ত মনে ঘূৰিব পাৰোঁ জানো এই তহঁতিহে জান দেই
কি কৈছ ঠিক কৈছা তুমি বলচোন দাইটি তালৈ আমিও যাওঁ হ'লে তেতিয়া চব একো গম বুজা পাম নাই দেই বল এই আমি স্বাধীনতা পালোঁ সেই স্বাধীনতা কি আনিলে সেই আইন আনিলে সেই আইনত আকৌ ফাইনতেই গ'লগৈ বলচোন তালৈ বল তেতিয়া গম পাবি নহয় তহঁতি এই থ বুজিছ এইবোৰ একো কাম নাই অ' এই হ'লনে দাইটি দিয়া হৈছে আৰু দেই দাইটি এইকণ মিলাই দিয়া দিয়া ইয়াতে দি সেই তহঁতে যে স্বাধীনতা দিৱস পাতিছ সেই তালৈ পিছে কাক মাতিলি এই সন্ধান ব্লকৰ সভাপতি দাদাজন জেউতিচোন তই কোনফালে যাওঁ আজি মই তাত গান গাম দেখিছা এই ব'লা দাইটি আমিও যাওঁ অঁ আমিও গৈ চাই আহোঁ নে কি ব'লা কৰে চাই আহোঁ ৰ'বা এইবোৰ সামৰি লওঁ ব'ল তহঁত ব'ল আমি গৈছোঁ আমি গৈছোঁ লাহে লাহে আমি বৃদ্ধ মানুহ এই সামৰি লোৱা অকিদন কৰোণোৱা সমনীয়া আগবাঢ়ি যাওঁ তুমি বল 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 অকিদন কৰোণোৱা সমনীয়া আগবাঢ়ি যাওঁ মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় দহৰ বাবে মই আহিছো লাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম তহঁতি এনেকে স্বাধীনতা আনিব নোৱাৰ কোনে তই ক'ৰ পৰা আহিলি হয় সেইবোৰ বাদ দে দাইটি মই ক'ৰ পৰা আহিছো মই হাবিৰ পৰা আহিছো স্বাধীনতা আমি এনেকে আনিব নোৱাৰো বন্ধুকে আনিব লাগিব সেই বাৰ অসুৰ সেই চব কথাবোৰ এনেকে নেভাবিবি বোপাই তই তোৰ কি হ'ল তই কি কৰিবলৈ ওলাইছ বোপাই তই আৰু তেনেকুৱা কাম নকৰিবি তই নাযাবি আৰু কলৈকো নাযাবি মই সেইবোৰ একো নুবুজো ৰাইজ বলক মোৰ লগত হাবিলে বলক তাক আৰু আপোনালোকৰ মাজতে ৰাখ তাক হাবিৰ মাজলৈ যাবলৈ নিদিব ৰাইজ তাক নিদিব বোপাই তই আমাৰ লগতে যাব লাগিব তই এইখন নকৰিবি অ' বোপাই বল বোপাই বল আমাৰ লগত বল বোপাই দীপাংকৰ পালোহি তোমালোকে আহিলা ভালনে তোমালোকে সকলোৰে ভাল এয়া আমাৰ মাজত উপস্থিত হৈছেহি সন্ধান ব্লকৰ সভাপতি মহোদয় কুশল ডাঙৰীয়া তেখেতক
এই স্বাধীনতা দিৱসৰ উপলক্ষে দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। ঠিক আছে যোৱা দীপক তুমি তালৈ যোৱা। দীপাংকৰ নমস্কাৰ। মোক সকলোৱে চিনি নাপাব পাৰে, মই কুশল বৰুৱা, সন্ধান ব্লকৰ সভাপতি। আজিৰ এই বিশেষ দিনটোত মোৰ ভাতৃসম দীপক আৰু দীপাংকৰে এই বিশেষ অনুষ্ঠানটোলৈ মোক নিমন্ত্ৰণ জনালে, গতিকে তেওঁলোকৰ অনুৰোধত মই ইয়ালৈ আহিছোঁ। আপোনালোকে হয়তো জানেই আজি 15 আগষ্ট স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই মোৰ অন্তৰৰ পৰা সকলোলৈ বৈপ্লৱিক স্বাধীনতা দিৱসৰ অভিবাদন জ্ঞাপন কৰিছোঁ। ৰাইজ, আজি হয়তো আপোনালোকে জানেই স্বাধীনতা দিৱস। স্বাধীনতা দিৱস আচলতে কি? স্বাধীনতাই আমাক কি দিছে? আমি স্বাধীন হৈছোঁনে ৰাইজ? স্বাধীন হৈছোঁ, কিন্তু আমি নাই হোৱা। কিয় নাই হোৱা? ৰাইজ, আপোনালোকে জানেই মহামানৱ মহাত্মা গান্ধী আৰু বহুকেইজন স্বনামধন্য ব্যক্তিৰ ত্যাগৰ, এই ত্যাগৰ ফলত আজি আমি স্বাধীনতা দিৱস পালন কৰিবলৈ সুবিধা পাইছোঁ। আমি স্বাধীনতা দিৱস হিচাপে আজি যি এই মঞ্চতে সকলো মিলিত হৈ স্বাধীন দিৱসৰ গীত গাইছোঁ, কিন্তু আমি আচলতে স্বাধীন হৈছোঁ জানো? স্বাধীন ক'ত সীমাবদ্ধ হৈ আছে? স্বাধীন আইন এখনত সীমাবদ্ধ হৈ আছে, আৰু সেই আইনখনে কি দি আছে? আমাক স্বাধীন দিয়া নাই। সেই আইনে সদায় আমাৰ পৰা ফাইন লৈ আছে। গতিকে আমি স্বাধীন হৈছোঁ জানো? আমি স্বাধীন নহ'লেও কিন্তু আমাৰ যি স্বাধীনতা আমি পালোঁ, সেই স্বাধীনতা আমি শিক্ষিত যুৱক হিচাপে, শিক্ষিত ৰাইজ হিচাপে আমি সেই যি স্বাধীন আইনৰ তলত বন্দী হৈ আছে, সেই আইনৰ স্বাধীনতাক আমি সমজুৱাই আমাৰ মনৰ পৰা সেই ভাৱ আঁতৰাই আমাৰ যি মনৰ স্বাধীনতা, সেই স্বাধীনতাক আমি আঁকোৱালি ল'ব লাগিব। গতিকে ৰাইজ, আপোনালোকে স্বাধীনতা দিৱসৰ এইক্ষণতে আপোনালোকে প্ৰতিজ্ঞাবদ্ধ হওক। স্বাধীন আমাক আইনত নালাগে, স্বাধীন আমাক ফাইনত নালাগে, আমাক লাগে মনৰ শান্তি। ভাইটি, তুমি স্বাধীনতা বিচাৰি যেনেদৰে হাবিৰ পৰা আজি ইয়াত পালাহি, সেই স্বাধীনতা বিচাৰাৰ তোমাৰ কোনো অৰ্থ নাই, যিহেতু স্বাধীনতা তোমালোকে কেতিয়াও বন্দুকেৰে কাঢ়ি আনিব নোৱাৰা। আজিৰ মন্তব্য মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ কুশল দা। আমাৰ এই স্বাধীনতা দিৱসৰ শুভক্ষণত জ্যোতি বাইদেউক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ইয়াত অনুৰোধ জনোৱা হ'ল। আহক। স্বাধীনতা আমাক স্বাধীনতা দি ৰক্ত কণাৰে হাকু খেলিলি। হাজাৰ জনতাৰ আগত আহি আইৰ বাবে বুকু পাইছিলি। আজি তই কি পালি? আজি তোৰ স্মৃতিৰ সৌৰভ শত্ৰুৱে পদাঘাত কৰিলে, তথাপি কিয় ওলাই নাহিলি? ক'ত হেৰাল, ক'ত লুকাল? আচলৰ ৰাগে চকুলো মচি তোৰ নাম লৈ মাতিছে। হেৰো তেজাল ডেকা, আমাৰ স্বাৰ্থত আকৌ এবাৰ শ্বহীদ হওক। ঘৰতে আজি বিদ্ৰোহৰ গজালি, ফিৰিঙতি পৰা খান্দপ্তা, তথাপি আশা কৰোঁ ভোক। ওলাই বীৰ ডেকা, আকৌ এবাৰ দিয়া আমাক শান্তিৰে জীয়াই থাকিবলৈ স্বাধীনতা। স্বাধীনতা শত কোটি প্ৰণাম।
শ্ৰদ্ধাৰ প্ৰয়াত সংগীত সূৰ্যই কণ্ঠদান কৰিছিলে গীতটিত শ্বহীদ প্ৰণামো তোমাক। সেইটোৱে অকণমান আপোনালোকৰ মাজত গুণগুণাইছোঁ, যিহেতু চৰ্চা খুব কমেই হৈ আছে, তথাপিতো যাই কি নহওক অকণমান তাৰে আজি 15 আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ দিনা অকণমান আপোনালোকৰ আগত গাই শুনিছোঁ। শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এটো বুকু পাতি দিলা, ভাৰতীৰ নুমলী জীক বচাবলে তুমি এটো মৃত্যু বৰিলা। শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক। তুমি শ্বহীদ হ'লা, তুমি পূজ্য হ'লা, যি অসমলে প্ৰভাত আনিলা। তুমি শ্বহীদ হ'লা, তুমি ধুমুহা হ'লা, যি বৰদৈ চিলা হৈ গ'লা। তুমি এইটো অনাগত সংগ্ৰামী সৈন্যৰ যুক্তিৰ অস্ত্ৰ হ'লা, ভাৰতীৰ নুমলী জীক বচাবলে তুমি এইটো বুকু পাতি দিলা। শ্বহীদ প্ৰণামো তোমাক, 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 শ্বহীদ প্ৰণামো তোমাক। ধন্যবাদ। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। সকলোৱে আগুৱাই যাওক। ধন্যবাদ।